আজি হঠাতে হোৱা ধুমুহা বতাহ শিল বৰষুণে গোটেই ঘৰ দুৱাৰ গছ গছনি মহতিয়াই নিলে। কি নষ্ট কৰিলে বলকচোন আপোনালোককো অলপ দেখুৱাওঁ। হঠাতে হোৱা ধুমুহা বতাহ যাক যে এনেকুৱা কৰি দিব বুলি ভবাই নাছিলোঁ। চাওকচোন কি হৈ গ'ল, গোটেইখিনি ভাঙি চিঙি চেচ কৰি পেলালে। চকী টেবুল আছিলে চব ভাঙি পেলাইছে আৰু এইখিনি বাচি আছে বাৰু, এইখিনি ঠিকে আছে। চেণ্টাৰ টেবুল আছিলে, চিচাৰ টেবুল আছিলে, সেইখিনি গোটেইখিনি মানে ভাঙি চেচ কৰি দিলে আৰু বৰ বেয়া লাগিছে আৰু এইজোপা চাওকচোন, বগৰীজোপা ইমান ডাঙৰজোপা, এয়া ঘৰৰ ওপৰত পৰিছে, গোটেই টিং চেপেটা কৰি দিছে আৰু কি ক'ম আৰু আপোনালোকৰ। আৰু এইফালে চাওক টিং উৰুৱাই নায়েই ঘৰখনত, য'ত ত'ত নি মানে পেলাই দিছে আৰু তামোল যে কিমান ভাঙিছে চাওকচোন, তামোল য'ত ত'ত কিমান যে ভাঙিলে আৰু 7জোপামান তামোলে ভাঙিছে আমাৰ ভাগৰ, বেলেগৰটো বাদেই দিয়ক। চাওকচোন গোটেই তামোলেই হৈ আছে আৰু এয়া আমৰ ডাল পৰিছে, আমৰ ডাল য'তে ত'তে ডাঙৰ ডাঙৰ ডাল পৰিছে। আৰু এইফালে চাওক অকল তামোলেই হৈ আছে, গোটেই তামোল অকল। আৰু এইফালে নাৰিকল গছজোপা পৰিলে, পাতখিনি কাটি দিছে এতিয়া, দেখিছে নহয় ইমান ডাঙৰ নাৰিকল গছজোপা পৰি থাকিলে। পথাৰত পৰিলে, ঘৰত পৰিলে, পকা হ'লে কি হ'লহেঁতেন বাৰু, পথাৰত পৰিলে ভালেই হ'ল। আৰু এইফালে চাওক কিমান পানী হৈ গ'ল, গোটেই পথাৰ ভৰ্তি হৈ গ'ল। এনেকুৱা বৰষুণ দিলে নহয়, গোটেই পথাৰ মানে নাই আৰু গোটেই পানীয়ে হ'ল আৰু গোটেই, দেখিছে নহয়। আৰু এয়া হৈছে আমাৰ ঘৰত, এয়া পাকঘৰত, দেখিছে নহয় গোটেই পানী হ'ল পাকঘৰটোত। গোটেই বোকা চোতাল হৈ গৈছে আৰু গোটেই ভিতৰটো, দেখিছে নহয়। এয়া আমাৰ পাকঘৰ বেৰখিনি চব গোটেই তিতি নাই আৰু এয়া হৈছে পকা ভিতৰতো ইমানেই পানী হৈছে নহয়। পালেঙৰ তলত একোপা পানী সোমাই আছে, এচাকনিত পানী সোমাইছে সেইখিনি। আৰু এইখিনি চাওক লেপটো চবখিনি ব্লেংকেট চেলেংকেট চব তিতি গ'ল আৰু যিমান কাপোৰ কানি, বিচনা চাদৰ, ব্লেংকেট, পানী দেখিছে ইমান পানী হৈ আছে নহয়। এবাৰ পেলালোঁ, এনেকুৱা এবাল্টিন 1 জাৰকিন পেলালোঁ আৰু এতিয়া আৰু পেলাই আছে, দেখিছে নহয় ইমানেই পানী হৈ গ'ল মানে ভিতৰখনত। আৰু চোতালখন দেখিছেনে কিমান লেতেৰা হৈ গ'ল, গোটেই পাতেই হ'ল আৰু গোটেই পাত। আৰু মই এতিয়া চোতালখন সাৰি আছোঁ ধুনীয়াকৈ চাফা কৰি লওঁ। এইখিনি দেখিছে ৰ'দত উলিয়াই দিছোঁ, এয়া চব তিতি আছে আৰু এইখিনি থৈ দিছোঁ, দেখিছেনে চব তিতা কাপোৰ হয়। এইখিনি মানে মেলিবলৈ জেগাই নাই, এনেকুৱা কাপোৰ তিতি আছে। এই তোচকখন একেবাৰে পানীয়ে হৈ আছে আৰু কৈছোঁ নহয় আপোনালোকক, একেবাৰে পানীয়ে হৈ আছে, ইমানেই তিতিলে। দেখিছেনে চোতালখন সাৰিলোঁ, এতিয়া চাফা হৈ গৈছে। কি কৰিছা? পাৰিছা? মজা আকৌ, মজা।